নমস্কাৰ। এই মুহূৰ্তত আপোনালোকক দিবলৈ যোৱা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে কিন্তু এটা ডাঙৰ খবৰ। তো আপোনালোকৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ কিন্তু এটা নতুন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। যদি আপোনালোকে আত্মসহায়ক গোটৰ 10,000 টকালৈ পাবলৈ গৈ আছে, তেতিয়াহ'লে আপোনালোকে কেইটামান চৰ্ত মানিব লাগিব। কি এই চৰ্ত মানিব লাগিব, ভিডিঅ'টো সম্পূৰ্ণ চাওক, ষ্টেপ বাই ষ্টেপ বুজাই দিয়া হৈছে। আৰু যদি ভিডিঅ'টোত এটা লাইক কৰা নাই, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিয়ক। আৰু যদি চেনেলটো নতুন হৈ থাকে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক আগলৈ সকলো আগত চাবৰ কাৰণে, আৰু ভিডিঅ'টো এটা সকলোৰ মাজত শ্বেয়াৰ কৰি দিয়ক। আৰু আমি চাই লওঁ কি চৰ্ত মানিব লাগিব। ইয়াত চাওক, চৰ্তসমূহ হৈছে যে কি চৰ্ত মানিব লাগিব। 1 নম্বৰত কৈছে যে জেনেৰেল কাষ্টৰ মহিলাসকলৰ বাবে সৰ্বোচ্চ 3টা সন্তান হ'লে এই আঁচনিৰ বাবে গ্ৰহণযোগ্য হ'ব। যদি আপোনালোকে জেনেৰেল কাষ্টৰ মহিলা হয়, তেতিয়াহ'লে কিন্তু আপোনালোকৰ 3টা সন্তান হ'লে আপোনালোকে এই আঁচনিৰ কাৰণে যোগ্য হ'ব। অৰ্থাৎ 3টাৰ বেছি হ'ব নালাগিব। তাৰপিছত 2 নম্বৰ চাওক, টি গাৰ্ডেন SC ST OBC কাষ্টৰ মহিলাসকলৰ বাবে সৰ্বোচ্চ 4টা সন্তান হ'লে এই আঁচনিৰ বাবে গ্ৰহণযোগ্য হ'ব। এইকেইটা কাষ্টৰ বাবে কিন্তু সৰ্বোচ্চ 4টা সন্তান থাকিব লাগিব, তাৰ বেছি থাকিব নালাগিব। তাৰপিছত ইয়াত কৈছে যে কেতিয়া ফৰ্ম লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে এই মাহত লাভ কৰিব আত্মসহায়ক গোটৰ ফৰ্ম। জীৱিকা সখী ফৰ্ম বিতৰণ কৰিব মহিলাসকলৰ ঘৰে ঘৰে গৈ। আপোনালোকৰ জীৱিকা সখী বাইদেউ আপোনালোকৰ ঘৰে ঘৰে গৈ ফৰ্ম বিতৰণ কৰিব। তাৰপিছত চাওক, ইয়াত আপোনালোকে আবেদন কেনেকৈ কৰিব। আবেদন কৰাৰ কাৰণে আপোনালোকে ইয়াত চাওক, আত্মসহায়ক গোটৰ লাখ লাখ মহিলালৈ হিমন্ত চৰকাৰৰ ডাঙৰ খবৰ। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত দিব 10,000কৈ টকা। প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাসকলৰ সদস্য কিন্তু 10,000 টকাকৈ পাব। তাৰপিছত ইয়াত কৈছে কিদৰে কৰিব আবেদন। আপোনালোকে আবেদনটো কেনেকৈ কৰিব। 1 নম্বৰত কৈছে প্ৰথম জীৱিকা সখী আপোনালোকৰ ওচৰলৈ যাব। 2 নম্বৰত জীৱিকা সখীৰ পৰা মহিলাসকলে প্ৰপত্ৰ ল'ব লাগিব। তাৰপিছত 3 নম্বৰত কি ব্যৱসায় কৰিব বিচাৰে সেয়া লিখি দিব লাগিব। যে আপোনালোকে কি ব্যৱসায় কৰিব এই 10,000 টকা লৈ, তো এইটো কিন্তু আপোনালোকে লিখি দিব লাগিব ফৰ্মখনত। তাৰপিছত 4 নম্বৰত প্ৰপত্ৰ জমা কৰাৰ পিছত চৰকাৰে নিৰীক্ষণ কৰিব। তাৰপিছত 5 নম্বৰত কৈছে নিৰীক্ষণ প্ৰক্ৰিয়া পিছতে একাউণ্টত জমা কৰি দিয়া হ'ব 10,000 টকা। আপোনালোকে কিন্তু এই প্ৰপত্ৰখন ভালকৈ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত আপোনালোকে কিন্তু একাউণ্টত দিয়া হ'ব 10,000কৈ টকা। প্ৰথম বছৰ মহিলাসকলক দিয়া হ'ব 10,000 টকা। চ' আপোনালোকৰ প্ৰথম বছৰত কিন্তু আপোনালোকক দিয়া হ'ব 10,000কৈ টকা। তাৰপিছত যিসকল মহিলাই এই 10,000 টকাৰে ভাল এটা ব্যৱসায় কৰিব, যিসকল মহিলাই এই 10,000 টকাৰ পোৱাৰ পিছত ভাল এটা ব্যৱসায় কৰি ভাল এটা প্ৰফিট লাভ কৰিব, তেওঁলোকক এই 10,000ৰ পিছত পুনৰ 25,000 টকা দিয়া হ'ব। তেওঁলোকক কিন্তু এই 10,000 টকাৰ পোৱাৰ পিছত ভাল এটা ব্যৱসায় কৰাৰ পিছত তেওঁলোকক কিন্তু আকৌ নেক্সট এবাৰ 25,000 টকা দিয়া হ'ব। যদি আপোনালোকে ভাল এটা ব্যৱসায় কৰে, মানে ভাল এটা প্ৰফিট লাভ কৰিব পাৰে। তাৰপিছত 9 নম্বৰত আত্মসহায়ক গোটৰ মহিলাসকলে সৰ্বমুঠ লাভ কৰিব 35,000 টকা। আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু সৰ্বমুঠ লাভ 35,000 টকা লাভ কৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। আৰু যদি চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোকে চাবৰ কাৰণে। তো আজি এই ভিডিঅ'টো এইখিনিতে আছিল। আকৌ লগ পাম নেক্সট ভিডিঅ'।